নমস্কাৰ, মই আপোনালোকক এই ভিডিঅ'টোত আজি দেখাম কিদৰে পেজমেকাৰত টাইপ হৈ থকা অসমীয়া টেক্সটবিলাক ফটোশ্বপলৈ কপি কৰি নিবলৈ। আগতে মোৰ এটা অসুবিধা হৈছিলে কি মই পেজমেকাৰত যেতিয়া কিবা টাইপ কৰি থাকোঁ তেতিয়া মই কিবা কাৰণত ডিজাইনিঙৰ বাবে পুনৰ ফটোশ্বপলৈ যেতিয়া নিবলগীয়া হয় তেতিয়া মই ফটোশ্বপত নি একে ফন্টতে পেষ্ট কৰিলে সেই একেখিনি আখৰ মোৰ ইয়াত নাহে, একেটা ফন্ট কৰিলেও নাহে বা অন্য অসমীয়া ফন্ট দিলেও নাহে। কিন্তু আজিকালি মোৰ এইটো সমস্যা দেখা নিদিয়ে। আজিকালি মই পেজমেকাৰৰ পৰা যিকোনো ইয়াত মই যিকোনো টাইপ কৰিলেও মই লিখিছোঁ, যিকোনো টাইপ কৰাৰ পাছতো সেইবিলাক আজিকালি মোৰ ফটোশ্বপলৈ নিবলৈ অসুবিধা নহয়। মই কপি কৰিলোঁ, পেজমেকাৰত গ'লোঁ, ফন্ট চিলেক্ট হৈ আছে, মই ইয়াত পেষ্ট কৰি দিলে এতিয়ালৈ গুচি আহে। সাধাৰণতে মই প্ৰথম এই সমস্যাটোৰ কাৰণটো জানিব পৰা নাছিলোঁ, কিন্তু বৰ্তমান মই ইয়াৰ সমস্যাটো গম পালোঁ। ইয়াৰ সমস্যাটো হৈছে ফন্টটোৰ কাৰণে আমাৰ মাজত এই কপি কৰোঁতে খেলিমেলি হয়। কিন্তু গতিকে মই এতিয়া ডেছক্ৰিপশ্যনত এই ফন্টটো দি দিছোঁ, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ইনষ্টল দি ল'ব। তাৰপাছত সেই ফন্টটোতে গৈ পিনে আপোনালোকে পেজমেকাৰত অসমীয়া যিকোনো ফন্ট টাইপ কৰিব পাৰিব, কিন্তু ফটোশ্বপত আহোঁতে এই ফন্টটোহে মই যোনটো ডাউনলোড কৰিবলৈ দিছোঁ লিংকত তলত ডেছক্ৰিপশ্যনত, সেইটো ডাউনলোড কৰিব আৰু ইনষ্টল দিব। তাৰপাছত এই সমস্যাটো সমাধান হ'ব। ধন্যবাদ।